কবিতাৰ শিৰোনাম তুমি আহিবানে? কথা বিদ্যুৎনাথ, আবৃত্তি হিয়াচীনাথ। ক'বলৈ কোনো কথা নাছিল, যদিও শুনিবলৈ বহুতেই আছিল। সময়বোৰো ৰৈ আছিল, নদীয়েও বনাইছিল নিজৰ নিজৰ গান। ভালপোৱাৰ মৰমবোৰ সাঁচি ৰাখিছোঁ, যিদিনাই তুমি আহিবা মেলি দিম মই মোৰ দুই হাত। হওঁ দুখৰ নৈখন পাৰ হৈ জানা সুখৰ পাৰঘাট। মই তোমাৰ প্ৰেমত ভাগৰুৱা নাৱৰীয়া, পাৰ কৰাইছোঁ কিমান যে প্ৰেমিক পাতৰুৱা। এবাৰ চুই চাওঁ নেকি তোমাৰ সেই প্ৰেম ভালপোৱাৰে গঢ়া কোমল হৃদয়খন। তুমি যদি এতিয়া অলপো আপত্তি নকৰা, তোমাৰ বিশ্বাসী হাতখন মোৰ কৰিব বিচাৰিম। যদি তুমি আপত্তি নকৰা, তোমাৰ হাঁহিটিৰ কাৰণো ময়েই হ'ব বিচাৰোঁ। আৰু যদি তুমি আপত্তি নকৰা, সুখবোৰ আমাৰ আৰু দুখবোৰ ভগাই ল'ব বিচাৰিম। সপোনবোৰ তোমাৰ নামতে এৰি দিম, তুমি মাথো এজাক টোপনি দিয়া। মৰমবোৰ জানা তোমাৰ নামতে এৰি দিম, তুমি মাথো অভিমানৰ দুৱাৰ খোলা, জীৱনটোৱেই ৰঙীন কৰি তুলিম। তুমি মাথো ইচ্ছাবোৰ মোক প্ৰকাশ কৰা, কি ঠিক তুমি বিচৰা সেইজন ময়োতো হ'ব পাৰোঁ।